মন কি যে বিচিত্ৰ মনৰ হাত ধৰিয়ে কোনোবা যায় পোহৰৰ বাটে মনৰ আঁত ধৰিয়ে কোনোবা যায় এন্ধাৰৰ পথে মাত্ৰ 10 বছৰ বয়সতে নিজ শিক্ষকক মৃত্যুৰ শীতল ছায়াত শুৱাই দি ৰক্তৰ সোৱাদ বিচাৰি ফুৰা এটা অপৰাধীৰ জন্ম হৈছিল। হেল্ল' হয় কওকচোন। ঠিক আছে আপুনি সন্ধিয়াকৈ মোক লগ কৰিব। ঠিক আছে। গুড মৰ্ণিং ছাৰ। হয় কওকচোন। ৰাতিপুৱা যে আপোনাক ফোন কৰিছিলোঁ। অঁ আহক। বাৰু কওকচোন এতিয়া মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ। ছাৰ মই ডকুমেণ্টাৰী ফিল্ম এখনৰ বাবে এছ ফুকন কেছটোৰ কিছু তথ্য বিচাৰি আহিছোঁ। অঁ এছ ফুকন মানে সমীৰ ফুকন। নিশ্চয় এই বিষয়ে আপোনাক মই যিমানখিনি পাৰোঁ সহায় কৰিম। (2016) চনৰ কথা। ৱান্টেড ক্ৰিমিনেল লিষ্টত 44টা হত্যাকাণ্ডৰে যাৰ নাম সন্নিৱিষ্ট 50টাৰো অধিক ড্ৰাগছ অপহৰণ ধন দাবীৰ গোচৰ যাৰ মূলৰ মূল্য 15 লাখ সেই অপৰাধীটোৱেই সমীৰ ফুকন। Sir, may I come in? Yes, please. Sir, may I sit down? বহক। মই সাংবাদিক অমিত শইকীয়া। মই যোৱা বহুত বছৰ ধৰি পেলাই বা বহুত মাহ ধৰি পেলাই মই আপোনাৰ যিবিলাক ক্ৰাইম ব্ৰাঞ্চৰ কেছ আছে সেইবিলাক ষ্টাডি কৰি আছোঁ। কিন্তু তাৰ ভিতৰত আপোনাৰ 2016 চনৰ যিটো আপোনাৰ সমীৰ ফুকনৰ আপোনাৰ কেছৰ ফাইল আছে সেইটো খুব ইণ্টাৰেষ্টিং হয়।
আৰু সেই কেছটোৰ ওপৰত আপোনাৰ 2016 চনৰ যিটো আপোনাৰ কেছ ফাইল আছে সেইটো কিন্তু মই বিচাৰি পোৱা নাই এতিয়ালৈকে যদি আপুনি মোক কেনেবাকৈ হ'লেও হেল্প কৰে সেই ফাইলটো বিচৰাত তেন্তে ছাৰ মই সেই কেছটো ষ্টাডি কৰিবলৈ খুবেই আগ্ৰহী আপুনি ছাৰ যেন তেন মোক হেল্প কৰি দিয়ক চাওক সেইটো বহুত পুৰণি কেছ সেইটো কেছৰ ফাইলবোৰ ইতিমধ্যে ক'ত হেৰালে আমাৰ হাতত একো তথ্য নাই আৰু এইবোৰ এনেই খুচৰি আপোনাৰ একো লাভ নহ'ব আপোনাৰ ছাৰ কিন্তু সেই ষ্টাডিটো খুব বহুত প্ৰয়োজনীয় মোৰ ছাৰ প্লিজ আপুনি যেনে তেনে মোক সহায় কৰি দিয়ক প্লিজ নাই সেইটো কেছৰ সন্দৰ্ভত আমি একো সহায় কৰিব নোৱাৰিম চাওক আপোনাক ৰিচেণ্ট কেছৰ বাবে লাগে মই সহায় কৰিব পাৰিম সেই কেছটো বহুত পুৰণি কেছ সেইটো কেছৰ কোনো তথ্য মোৰ হাতত নাপাব ছাৰ বুজিছোঁ কিন্তু বহুত ইণ্টাৰেষ্টিং কেছ হয় সেইটো খুব ষ্টাডি কৰাটো খুব হেঁপাহ এটা আছে বুজিছোঁ চাওক মোৰ বহুত কাম আছে আপুনি এতিয়া যাব পাৰে ঠিক আছে ছাৰ থেংক ইউ যি দেখিছোঁ হাতত এতিয়ালৈকে কোনো তথ্য পোৱা নাই কিবা এটাতো কৰিব লাগিব এনেকৈ সেই মষ্ট ৱান্টেডটো খাই যাবলৈ দিব নোৱাৰি য়েছ 2016 চনৰ কেছটোৰ সময়ৰ বাতৰিবোৰ চালি জাৰি চাগৈ কিবা এটা ক্লু পাম হেল্ল' হয় নমস্কাৰ মই সাংবাদিক অমিত শইকীয়াই কৈ আছিলোঁ হয় কওকচোন প্ৰীতি খাটনিয়াৰ হয়নে বাৰু হয় কওকচোন আচ্ছা প্ৰীতি খাটনিয়াৰ সেই নহয় মই আপোনাৰ বহুদিন ধৰি পেলাই মানে যিটো আপোনাৰ সমীৰ ফুকনৰ কেছটোৰ ওপৰত ষ্টাডি কৰি আছিলোঁ হা আৰু মানে কি হৈছে যিটো কেছ সেই কেছটোৰ ওপৰত থানাৰ অচি ছাৰৰ ওচৰলৈ গৈছিলোঁ বা এনেকৈ অন্যান্য চ'ৰ্চ গোটাই আছিলোঁ কিন্তু পোৱা নাই আপুনি কেনেবাকৈ হেল্প পাৰিব নেকি কৰিব এনি হেল্প এনি হাও হয় চাওক এই কেছটোত বহুত ডাঙৰ মানুহৰ হাত আছে আৰু মিছাতে আপুনি এইবোৰ জঞ্জালত কিয় সোমাইছে মই সেইটোহে বুজি পোৱা নাই আৰু আপোনাৰ পক্ষে এইটোৱে ভাল হ'ব যে আপুনি যাতে কেছটো ৰিঅ'পেন নকৰে অলৰেডি মই ইয়াৰ বাবে ট্ৰান্সফাৰ ল'ব লগা হৈছেই নহয় প্ৰীতি আপুনি অকণমান শুনক কথাটো যে আপুনি মোক হেল্প কৰিব নালাগে কিন্তু আপুনি দুই এটা সূচক কথা কওক যাৰ থ্ৰুদি মই মানে কেছটো মানে হেণ্ডেল পাৰিম কৰিব হয় আপুনি এই কেছটোৰ যদি সমীৰ ফুকনৰ বিষয়ে জানিব বিচাৰে তেন্তে প্ৰথমে আপুনি অমৰ কলিতাৰ বিষয়ে জানি লোৱাটো ভাল হ'ব অমৰ কলিতা হেল্ল' অমৰ কলিতা ছাৰ সোমাইছোঁ বহক ছাৰ আপোনাক আকৌ এবাৰ আমনি কৰিলোঁ ফুকনৰ কেছৰ ফাইলটো মোৰ কাৰণে বহুত বেছি দৰকাৰী চাওক মই আপোনাক সেইদিনাখন ইমান ভালকৈ বুজাই পঠিয়ালোঁ সেইটো মোৰ পক্ষে পচিবল নহয় আপুনি সেইটোত কেলৈ লাগি আছে ইমান প্লিজ এবাৰ চাবলৈ দিয়ক মোক
চাওক মোৰ হাতত সেইবোৰ নাই আপুনি ইমান লাগি নাথাকিব কিন্তু ছাৰ মোৰ হাতত এনেকুৱা বহুত তথ্য আছে যাৰ থ্ৰুৱেদি সমীৰ ফুকনৰ সঠিক ঠিকনাত আজিয়েই পাৰিব যাব কওকচোন বাৰু কি তথ্য আছে অমৰ কলিতা হৈছে এনেকুৱা এটা চ'ৰ্চ যাৰ থ্ৰুৱেদি আপুনি সমীৰ ফুকনৰ সঠিক ঠিকনা আজিয়েই আপুনি পাই যাব বাৰু কোনোবা এজনটো ওলাল সমীৰ ফুকনক ধৰিবলৈ চাওক শইকীয়া মিছাতে আপুনি এইবিলাক কামত লাগি নমৰিব আপুনি এইবিলাকৰ পৰা দূৰত থকাই ভাল হয় নেকি হয় আমাৰ সাংবাদিকবিলাকৰ কাৰণে এইবিলাক কেছৰ পৰা হাতত থকা জানো সম্ভৱ বাৰু যি হওক যাওঁ দিয়ক ঠিক আছে তেন্তে হেৰি ক'ত যায়হে আপুনি মিষ্টাৰ শইকীয়া আপুনি যাক বিচাৰি ইমান হাহাকাৰ কৰি ঘূৰি ফুৰিছে ব'লক আমি তেওঁৰ ওচৰলৈ লৈ যাওঁ আপোনাক ঐ কি কৰ ঐ এই সময়ৰ এটা বিগ ব্ৰেকিং নিউজ এক অপহৰণ কাণ্ডই কঁপাই তুলিছে সমগ্ৰ ৰাজ্য হয় অসমৰ জনপ্ৰিয় সাংবাদিক অমিত শইকীয়াৰ অপহৰণ কাণ্ডই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যকৰ সৃষ্টি কৰিছে জানিব পৰা মতে স্থানীয় আৰক্ষী প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে যদিও প্ৰকৃততে এই অপহৰণৰ আঁৰত কোন আছে এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই ঐ কি কৰিছ ঐ কি কৰিছ বোৰ কি কৰিছ এই নকৰিবি নজ্বলাবি সাংবাদিক অমিত শইকীয়াৰ অপহৰণ কাণ্ডই এক নতুন মূৰ লৈছে স্থানীয় প্ৰশাসনে গেলাবিল নদীৰ পাৰত সাংবাদিক শইকীয়াৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমাৰ হাতত অহা তথ্য অনুসৰি সাংবাদিক শইকীয়াৰ অপহৰণৰ কিছুদিন পূৰ্বে মষ্ট ৱান্টেড ক্ৰিমিনেল সমীৰ ফুকনৰ ওপৰত তথ্য সংগ্ৰহ কৰি থকাৰ কথা পোহৰলৈ আহিছে ইতিমধ্যে দিছপুৰৰ পৰা এজন স্পেচিয়েল অফিচাৰক এই কেছৰ দায়িত্ব দিয়া হৈছে দোষীয়ে শাস্তি পোৱাটো নিশ্চিত কিন্তু কি কাৰণ আছিল এই অপহৰণৰ বৰ্তমান এই সকলোখিনি ৰহস্যৰ আঁৰত চেক কৰা ছাৰ এইটো ফোনটো চাওকচোন এটা কাম কৰক ডেড বডিটো পোষ্টমৰ্টেম কৰিবলৈ পঠাই দিয়ক আৰু এই ডেমেজ ফোনটো সোনকালে ৰিপেয়াৰ কৰক ইয়াৰ কোনো তথ্য যাতে হেৰফেৰ নহয় সকলো মোৰ টেবুলত জমা আছে স্যাৰ য়েছ স্যাৰ ৰিপৰ্টৰ মতে সাংবাদিকৰ লাষ্ট লোকেশ্যন দেখাই আছে শ্মশান জংঘলত থেংক ইউ স্যাৰ সাংবাদিকে যিটো কাম কৰি আছিল তেওঁ মৰাটো খাটাং হৈ আছিল মানে সাংবাদিক কিডনেপ হোৱাৰ দুদিন আগত মষ্ট ৱান্টেড ক্ৰিমিনেল সমীৰ ফুকনৰ তথ্য খুচৰি আমাৰ থানালৈ আহিছিল অ'চি ছাৰে ফাইল নাই বুলি কোৱাত তেওঁ আকৌ ঘূৰি গ'ল তুমি এটা কাম কৰা অ'চি ছাৰক মোক ইমিডিয়েট লগ ধৰিবলৈ কোৱা ঠিক আছে ছাৰ মাতিছে য়েছ বহকচোন হয় কওকচোন সাংবাদিক শইকীয়া কিডনেপ হোৱাৰ আগত থানালৈ কিয় আহিছিল কি ক'ব দিনটোত কিমান মানুহ আহিয়ে থাকে তাতে আকৌ
বিভিন্ন ধৰণৰ তথ্য উঠি কামোৰ দিয়াৰ বাহিৰে এই সাংবাদিকবোৰৰ কামনো কি? বাৰু ঠিক আছে, আপুনি এটা কাম কৰিব, মোক ইমিডিয়েটলি সমীৰ ফুকন কেছটোৰ ফাইলটো বিচাৰি দিব। কিন্তু ছাৰ, কোনো কিন্তু নাই, ইটছ মাই অৰ্ডাৰ। ঠিক আছে ছাৰ। ছাৰ, এইটো ফাইল। অঁ, বহক। তাৰমানে 2016 কেছটোত আপোনাৰ লগত এগৰাকী লেডি অফিচাৰো আছিলে? হয় ছাৰ। কি নাম আছিলে তেওঁ? অফিচাৰ প্ৰীতি। অফিচাৰ প্ৰীতি। তেনেহ'লে আপুনি এটা কাম কৰক, অফিচাৰ প্ৰীতিক ফোন লগাওক। হেল্ল', অফিচাৰ প্ৰীতি। হয় ছাৰ। অঁ, তোমাৰ লগত ছাৰে কথা পাতে। হেল্ল' অফিচাৰ প্ৰীতি, মই মিষ্টাৰ আদিত্য প্ৰতাপ ৰয় ফ্ৰম ক্ৰাইম ব্ৰাঞ্চ। হয়। সমীৰ ফুকন কেছটো এটা বিশেষ কাৰণত আকৌ ৰিঅ'পেন কৰা হৈছে। আমি ইতিমধ্যে এটা অপাৰেশ্যন কৰিবলৈ গেলাবিলৰ পাৰৰ শ্মশান জংঘললৈ যাবলৈ ওলাইছোঁ। আপুনি আমাক তাতেই লগ ধৰিব। ঠিক আছে। অ'কে ছাৰ, আই এম অন মাই ৱে। ঠিক আছে ছাৰ। ছাৰ, ঐ ছাৰ নাজানো মই। কোনে চুপাৰি দিছিল নাজানো। তহঁতক? নাজানো মই, ক কোনে দিছিলে? একো নাজানো। ক। ঐ ক, কি জান? ছাৰ, ঐ ক, কিবা কি জান কৈছেনে? ক। এতিয়ালৈকে একো মুখ খোলা কবিনে? নাই। ছাৰ, এয়া অফিচাৰ প্ৰীতি। ছাৰ, ঐ মোৰ দাম নাজানো। কিডনেপ কৰ। ঐ একো নাজানো। ক। একো তহঁতক নাজানো। কোনে চুপাৰি দিছিলে ক। মদ খাই একো অভদ্ৰ নাজানো। আমি। তোক ক'বলৈ কৈছো ক। কবি না নাই ক। আমি একো নাজানো। ঐ ক কোনে দিছিল চুপাৰি? ক। ছাৰ নাজানো নাজানো ক ছাৰ। কোনে দিছিলে? যাবলৈ দিয়ক ছাৰ আমাক নাজানো ছাৰ আমি। একে হেল্ল', একে মোলৈ ফোন এটা আহিছিল ছাৰ, ক একে কোন? আৰু মই একো কোনে ফোন নাজানো, কৰিছিল ছাৰ। তোক? নাজানো ছাৰ। ছাৰ মোৰ এটা আৰ্জেণ্ট কাম আছে, যাব লাগিব। হঠাৎ এনে কি কাম ওলাল আজি আপোনাৰ? বহুত ইম্পৰ্টেণ্ট কাম ছাৰ, যাব লাগিব। ঠিক আছে, যাওক বাৰু, আহিছোঁ ছাৰ। কিন্তু দেৰি নকৰিব। ঠিক আছে ছাৰ। এই কেছটোৰ সন্দৰ্ভত অ' চি ছাৰে মোক কপাৰেট কিয় কৰা নাই বাৰু? কি ক'ব ছাৰ, এই কেছটোত বহুত ডাঙৰ ডাঙৰ মানুহ জড়িত হৈ আছে। আৰু যদি অমৰ কলিতাই একে হয় তেন্তে আমি সমীৰ ফুকনতকৈ বেছি দূৰত নাই। সম্ভৱ একেই অমৰ কলিতা। সুৰজ, তুমি এটা কাম কৰা, এই কিডনেপাৰজনৰ কল লিষ্টখন উলিয়াই আনা। ঠিক আছে ছাৰ। আৰু শুনা, হয়। লগতে আমাৰ অ' চি ছাৰৰো। য়েছ ছাৰ।
ছাৰ য়েছ কল লিষ্ট আচ্ছা প্ৰীতি হয় তুমি ছাৰ লিষ্টখন চোৱাচোন ছাৰ এই দুয়োখন কল লিষ্টতে এটা নম্বৰ মেটচ হৈছে আৰু মোৰ বোধেৰে এইটো হয়তো একেৰ নম্বৰ তুমি এটা কাম কৰা অচি ছাৰক হয়, মোৰ ছাৰ। কেবিনলৈ ইমিডিয়েট মাতি দিয়া ঠিক আছে ছাৰ ছাৰ অঁ বহক আপোনাক এজন ৰেছপনচিবল বিষয়া বুলি ভাবিছিলোঁ কিন্তু আপুনি যে এইবোৰ কৰিব বুলি মই ভবাই নাছিলোঁ ছাৰ মই একো বুজা নাই ক্ষমা কৰিব আপোনাক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগিব ছাৰ আপুনি এযোৰ খাকী পোছাকৰ যোগ্যই নহয় ছাৰ আপুনি কি কৈ আছে মই একো বুজি পোৱা নাই বুজি পোৱা নাই তেন্তে চাই লওক এইবোৰ কি চৰি ছাৰ মোৰ ভুল হৈ গ'ল মই টকাৰ আৱেশত পৰি এইটো কাম কৰিবলগীয়া হ'ল আপুনি যদি ক্ষমা খুজিব বিচাৰিছে তেন্তে সেই সাংবাদিকজনৰ পৰিয়ালক গৈ খোজক যাৰ পৃথিৱীখন নিমিষতে অন্ধকাৰ হৈ গ'ল পাৰিব তেওঁ জীৱনটো পুনৰ ঘূৰাই আনিব ছাৰ মোৰ ভুলৰ বাবে কি কৰিব লাগিব কওক ইমান দিনে কেৱল আপুনি অপৰাধীক সেৱা কৰিলে এতিয়া নিজৰ ডিপাৰ্টমেণ্টৰ কামতো কিবা সহায় কৰক ঠিক আছে ছাৰ কৰিম আপুনি যি কয় তাকে কৰিম তেনেহ'লে এতিয়াই আমাক একেৰ ঠিকনা দিয়ক দুখীয়া উচিত শাস্তি পাবই লাগিব ঠিক আছে ছাৰ মই জনাত একে বৰ্তমান নগাঁৱত আছে প্ৰীতি হয় এইটো ছাৰ আমাৰ এটা সম্পূৰ্ণ চিভিল অপাৰেশ্যন হ'ব হয়। তুমি আমাক লোকেশ্যন শ্বেয়াৰ কৰি থাকিবা Sure. আৰু সুৰজ তুমি হয়, এতিয়া ছাৰ। টিম ৰেডি কৰা আৰু চৌধুৰী য়েছ ছাৰ আপুনি আমাক নগাঁৱলৈকে লৈ যাব লাগিব ঠিক আছে ছাৰ অ'কে ঠিক আছে এতিয়া আপোনালোক যাব পাৰে ঠিক আছে ছাৰ আহিছোঁ হয় আমি ইতিমধ্যে আটাইকেইজন কিডনেপাৰক ধৰিবলৈ সক্ষম হৈছোঁ আৰু এই সম্পৰ্কে বহু তথ্য আমাৰ হাতত পৰিছেহি আৰু জানিব পৰা মতে ইয়াৰ আঁৰত মষ্ট ৱান্টেড ক্ৰিমিনেল সমীৰ ফুকনৰ হাত আছে বুলি গম পোৱা গৈছে তেওঁ ৪৫ নম্বৰ হত্যাকাণ্ডটো কৰি নিজৰ শেষৰটো ভুল কৰিলে অতি সোনকালে আমাক তেওঁ চাৰেণ্ডাৰ কৰক নহ'লে মই কথা দিছোঁ অহা ২৪ ঘণ্টাৰ ভিতৰত মই তেওঁক ধৰি উলিয়াম মোৰ ভাই অমৰ আমি অতি সোনকালে অসম এৰিব লাগিব কিয় বছ সাংবাদিকচোন অলৰেডি ফিনিছ হ'লেই এইবাৰ আকৌ কোন ওলাল স্পেচিয়েল অফিচাৰ আহিছে বোলে পুলিচক সহায় কৰিবলৈ সেই ইমান ৰিস্ক ল'ব নোৱাৰি চিন্তা নকৰিবি ভাই মই সকলো মেনেজ কৰি থৈছোঁ তোক এটা লোকেশ্যন দিছোঁ তাত যাবি আৰু ড্ৰাগছখিনি দি টকা লৈ ডাইৰেক্ট মোৰ হাভেলিত আহিবি বাৰু ঠিক আছে বছ তেতিয়াহ'লে আমি অসম এৰি যামগৈ আজি আমি এটেক নকৰোঁ তেওঁলোকক কিয় ছাৰ ইমান ভাল চান্স পাম জানো নাই এইটো আমি লোকেশ্যন ট্ৰেক কৰিব লাগিব ট্ৰেক কৰি পেলাই সিহঁতি যিটো ডিলৰ জেগাত যাব তাত আমি এটেক কৰিম এতিয়া আমি ইয়াৰ পৰা যোৱাই ভাল হ'ব ঠিক আছে অ'কে
মজুমদাৰ চাহাব বেপাৰ কেনেকুৱা চলিছে আপোনালোক থকালৈকে বেপাৰ বেয়া হ'ব নেকি সদায় আছো এয়া মান লওক ইচ্ছা কৰিলে গন্তি কৰি চাব পাৰে ঠিক আছে আজিলৈ তেতিয়াহ'লে এৰিছোঁ বছ বছ পুলিচ পুলিচ চৌধুৰী চৌধুৰী ইয়ে আমাৰ লাষ্ট ক্লু আছে ঐ সোনকালে হৈ কাহি দে এইটো ডিলৰ কণ্ট্ৰেক্টটোক কোনে দিছিলে ছাৰ নাজানো একেটা কথাকে সুধি আছে আপোনালোকে নহ'লে মোৰ এনকাউণ্টাৰ লিষ্টত আৰু এটা নাম ভৰাবলৈ মোক বাধ্য নকৰাবি ক কোনে দিছিলে ছাৰ কৈছোঁ ৰ'ব ফুকন ছাৰে ফোন কৰি মোক আৰ্জেণ্টলি এই ডিলটোৰ কথা কৈছিলে আৰু কি জানো ক এইটো ডিলৰ কথা ক'ত সোমাই আছে সমীৰ ফুকন ছাৰ মই একো নাজানো যিমানখিনি জানিছিলোঁ চব আপোনাক ক'লোৱে মই বাৰু ঠিক আছে প্ৰীতি ছাৰ ছাৰ একেটো অলৰেডি মৰিয়েই গৈছে আৰু ই কি জানিব ফুকনৰ ঠিকনা প্ৰীতি পানীত হয়, ডাঙৰ ছাৰ। মাছ ধৰিবলৈ হ'লে প্ৰথমে ইহঁতৰ নিচিনা 2-4টা ভেকুলী ধৰিবলৈ শিকিব লাগিব মানে ছাৰ মানে এইবাৰ আমি ড্ৰাগছ ডিলাৰক বৰশীৰ টোপ লগাই পানীত নমাই দিম আৰু ফুকন নামৰ এটা ডাঙৰ মাছ এইবাৰ আমাৰ বৰশীত লাগিবই লাগিব ছাৰ আহা ঐ ঠিক আছে তই যদি মই কোৱাৰ দৰে কামবোৰ কৰ তেন্তে মই তোক কথা দিছোঁ তোৰ সকলো অপৰাধৰ পৰা মই তোক মুকলি কৰি দিম ছাৰ কওক কি কৰিব লাগিব যি ক'ব মই তাকে কৰিম প্ৰীতি হয় ছাৰ দিয়া ফোনটো দিয়া সমীৰ ফুকনলৈ ফোন লগা ছাৰ মই ফোন ৰিচিভ কৰিব জানো লগা
হেল্ল' ফুকন ছাৰ পুলিচে ইতিমধ্যে আমাৰ এই ডিলটোৰ কথা গম পাইছে আৰু ডিল কৰা ঠাইতে একেক এনকাউণ্টাৰ কৰি দিলে কি মোক আগতেই খবৰ নিদিলি কিয় মই কোনোৰকমে পলাই আহিছোঁ হিচাপ লোৱা হ'ব এদিন ৰয়ৰ ৰাহুদশা আৰম্ভ আজিৰে পৰা ছাৰ আপুনি মোক লগ কৰক আৰু আমাৰ দিলৰ টকাখিনি লৈ আপুনি অসমেই পলাই যাওক ঠিক আছে তই মোক সোনকালে লগ ধৰ ঠিক আছে ছাৰ আপুনি একো চিন্তা নকৰিব মজুমদাৰ এটা এটা হিচাপ লোৱা হ'ব সকলোৰে শান্ত হওক ফুকন ছাৰ বছ ই পুলিচ লৈ আহিছে চালা ঢোকে বাছ ছাৰ
ছাৰ ঠিক আছে চৌধুৰী হাৰি যাব নিদিব তাক এইফালে পলাইছে হেণ্ডছ আপ পিডি সুৰজ সুৰজ ছাৰ চৌধুৰী 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 অ' চিট এম্বুলেন্স কল দ্য এম্বুলেন্স মানে আপুনি এই সমীৰ ফুকনক এনকাউণ্টাৰ কৰিলে হয় অৱশেষত ময়েই সমীৰ ফুকনক এনকাউণ্টাৰ কৰিব লগা হ'ল আৰু যদি অধিক তথ্য আপোনাৰ মনত পৰে তেন্তে মোক ফোন কৰি জনাব এইখন লগ মোৰ কাৰ্ড হয় কওকচোন আপুনি কোন ছাৰ ৰাতিপুৱা যে মই ফোন কৰিছিলোঁ আপোনাক ক্ষমা কৰিব মোৰ অলপ অহা পলম হ'ল আৰে মইচোন অলপ আগত তেওঁক সকলোবোৰ কৰি পঠাইছোৱেই তেন্তে তেওঁ কোন আছিলে ৰ'বাচোন ৰ'বা হাজার হাজার খাপর বি